এয়া আমাৰ ড্ৰেছবিলাক। বোলো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰি। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'ৰ আৰম্ভণিতে সকলোকে প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ 574 সংখ্যক জন্মোৎসৱ উপলক্ষে সকলোকে শুভেচ্ছা থাকিল। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি ভাওনা আছে আপোনাৰ ফৰকাটিং, আৰু আমি ভাওনালৈ গৈ আছোঁ। আমাৰ লগত এইফালে বিতুপন আছে, জামুগুৰি ফৰকাটিং নহয়, জামুগুৰি চৰি মই পাহৰি গৈছিলোঁ, জামুগুৰি। এইফালে বিতুপন ড্ৰাইভাৰ, এইফালে আৰু আছে, দেখাই আছোঁ সকলোকে। আৰু আজি আমাৰ প্ৰথম ড্ৰেছৰ আৰম্ভণি কৰিছোঁ এই শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষত। আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে। আমাৰ ভাণ্ডাৰখনৰ নাম হৈছে আমাৰ দশাৱতাৰ ভাণ্ডাৰ। আজি নতুনকৈ অপেনিং কৰা আছে আমাৰ ভাণ্ডাৰ। আমাৰ ভাণ্ডাৰৰ স্থান হৈছে বকলাই স্থান, আমাৰ ভাণ্ডাৰৰ স্থান। তাৰপৰা আজিৰ পৰা আৰম্ভ হৈছে। আৰু তাৰপৰা আমাৰ ছেটিংছো আছে, তাৰপৰা মেকআপ সকলোবোৰ পাব। আমাক কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰো দি দিম যদি আপোনালোকক দৰকাৰ হয়। আৰু নতুন ড্ৰেছেই পাব। আমাৰ নতুন ড্ৰেছ বনাই থকা আছে, কাৰণ নতুনকৈ খোলা আছে। তাৰপিছত নাম্বাৰটো আপোনালোকক ডেছক্ৰিপশ্যনতো দি দিম আৰু ভিডিঅ'ৰ স্ক্ৰীণতো দি দিম, সকলোৱে পাই যাব। তাৰপৰা আজি ভাওনা আছে বৃত্তাসুৰবধ, আৰু ভাল লাগিব। এতিয়া মেকআপ কৰিবলৈ গৈ আছোঁ। আজি আমাৰ আৰম্ভণিতে 3খন ভাওনা হৈছে, এখন হৰিচন্দ্ৰ, তাৰপিছত এখন পঢ়া পৃথিৱীৰ, আৰু আমি আহি আছোঁ এতিয়া বৰ্তমান বৃত্তাসুৰবধলৈ। তাৰপিছত পঢ়া পৃথিৱীৰ গৈ আছে দাদুদাৰ দাদাইক ভাস্কৰ দা আৰু দাদুদাৰ ভিনিয়েক। আৰু এইখন আমাৰ এখন কি আছিলে, হৰিচন্দ্ৰত গৈ আছে, দাদুদা গৈ আছে, লখাই গৈ আছে, আৰু আমাৰ দেৱপ্ৰতিম বুলি আমাৰ মানুহ এটা আছে অলপ, আৰু অলপ খেলি মেলি মানুহ তেওঁ আছে। তাৰপৰা আমাৰ লগত ভাইটি দুটা আহিছে, ভাইটি দুটাক দেখাইছোঁ, হ'ব চাই থাকক। এইফালে আমাৰ সুব্ৰত সঁচা প্ৰেমিক দেই, গজব বেজতি। এইফালে আমাৰ মনোজ, এওঁ ইউটিউব চেনেল এটা আছে, সকলোৱে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে। তাৰপৰা এইফালে আমাৰ সকলোৱে মুকুট চুকুট লৈ লৈছে, ইয়াৰ ড্ৰেছ আজি আকৌ নতুনকৈ আৰম্ভণি কৰিছোঁ। আৰু কিবা খাই কৈ দিয়া, আজি ভাওনা আহি কেনেকুৱা লাগিছে? আমাৰ মজা লাগিছে। মাছ ভাওনা আমাৰ লগত লৈ আহিছোঁ সকলোকে, ভাল লাগিছে। আৰু তুমি কিবা এটা কৈ দিয়া। कौन है ये लोग? कहाँ से आते हैं? বন্ধুসকল, ভিডিঅ'ৰ মাজতে এটা কথা আমি সকলোকে জনাই দিছোঁ। আমাৰ মৰমৰ বকলেন বয় ৰাংগাদাৰ ইউটিউব চেনেলত আজি 50K ছাবস্ক্ৰাইবাৰ হ'ল। ৰাংগাদালৈ বহুত শুভেচ্ছা থাকিল। আৰু ৰাংগাদা এনেকৈয়ে সদায় আগবাঢ়ি যাওক, আৰু ৰাংগাদাক সকলোৱে মৰম দি যায় যাতে। আৰু ৰাংগাদাৰ আগতে মোকো অলপ মৰম দিব সকলোৱে আশা কৰিলোঁ। ৰাংগাদাৰ ফেমিলিয়ে, আমাৰ ব্লগনে ফেমিলিয়ে যাতে মৰম দিয়ে। আৰু আজি ৰাংগাদালৈ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 50K ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে। আৰু যাতে পাৰ্টি এটা দিয়ে আৰু ৰাংগাদাই সোনকালে 50K ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে। তাকে ক'লোঁ আৰু ৰাংগাদা যদি ভিডিঅ'টো চাই আছে, পাৰ্টিটো সোনকালে হ'ব লাগে। খালোৱে সকলো কোন আহিছোঁ আমি। তাৰপৰা একদম এতিয়া ভাওনা ঘৰত গৈ লগ পাম। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হয়, আৰু উৎসাহ জনাব যাতে আমি আগলৈ আগবাঢ়ি যাব পাৰোঁ। নতুনকৈ আৰম্ভ কৰিছোঁ, এটা নতুন কাম হাতত লৈছোঁ। তাৰপৰা যিমান পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে, আৰু পাৰিলে অলপ শ্বেয়াৰো কৰি দিব বন্ধু বান্ধৱীসকলৰ মাজত। আৰু কাষতে থকা বেল আইকনটো বজাবই পাহৰি নাযাব, কাৰণ এই বেল আইকনটো বজালে আপোনালোকে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগতে পাব। সেইকাৰণে এইটো জৰুৰী, বেল আইকনটো বজাই থ'ব। আৰু এতিয়া একেবাৰে ভাওনা ঘৰত গৈ লগ পাম, সকলোবোৰ দেখাম, ভাওনা ঘৰত কি হয় চাই থাকিব। years later. তোমাৰ আমি আহি পাই গ'ল এতিয়া নামঘৰত পালোহি সকলো। তাৰপিছত এইটো ৰুমতে মেকআপ হ'ব, টেবুল চেবুলবোৰ যোগাৰ কৰি দিব লাহে লাহে, মেকআপ আৰম্ভ কৰিম লাহে লাহে। আপোনালোক নামঘৰভাগ দেখাইছোঁ, সম্পূৰ্ণ চাব, একদম ধুনীয়া নামঘৰ এভাগ চাই থাকক। অকল এই নামঘৰতে ভাওনা হ'ব, নামঘৰক দেখাইছোঁ চাই থাকক। ইয়াত
মাইকৰ মানুহে গৈ পাই গ'লেহি কাম কৰি আছে বোলো নামঘৰক চাওক ন নামঘৰ কি ধুনীয়া ড্ৰেছ পিন্ধাই আছে সুব্ৰতেও পিন্ধাই আছে ড্ৰেছ দাদা সরাসরি জগৎ সরাসরি জগতর সকল জীবন পরাজয় স্বীকার করেছেন দানবর কবিতে সকল দেবতার স্বর্গন দেবতা মৃত্যুর মানব আর ভগবান না খুবই হয় যে মূল হয়ে কম প্রমাণ হাল খুন ধরু ঘর আছে যত সেটি সকল নহয় মূল মৃত্যু তুমিও কোন পুত্র ব্রাহ্মণে এই সকল রক্তি দান ঘুষি এই দুনিয়ায় তোমার সাফল্য এটি আমার বিদায় শিকার করি বাবু বিশ্ব শক্তিশালী হত্যার বিদ্যাকুল অলপ কাগজে রাখব হত্যা ঘর ঘাট করুন শক্তিশালী হয় অনেক
প্রজাগণ দূর পশ্চিমে হয় শিবমঙ্গল আমার রাজ্য একটু আনন্দ দেওয়া নয় ওখানে আছে ইয়া প্রজাগণ আর ভারতের প্রভু মনোনীত হয় দুষ্ট হয়ে শোনাতে আর মুখ করিলে প্রদান অন্তরে এক করে যদি সত্যতা বলে এবং আই করে নির্মাণে ভয়ঙ্কর অস্ত্র ইতিহাসে মূল্য জানিব নিশ্চয় অস্বীকার করে